কবিতাৰ শিৰোনামা স্বাধীনতাৰ বাবে। অনুৰাগ সুৰত জনগণ মন উঠি জাতীয় সংগীতেৰে এইবাৰো ঠিকেই পালন কৰিব ৭৪তম স্বাধীনতা দিৱস। সমগ্ৰ দেশে এইবাৰো ঠিকেই কৰিব সেই আড়ম্বৰপূৰ্ণ ইতিহাস। বাস্তৱত আজি জানো সঁচাকৈ আমাৰ দেশ স্বাধীন হয়? ক'তা মইচোন দেখাই নাই আজি মানুহৰ সমন্বয়। পাৰে জানো আজি নাৰীয়ে স্বাধীনভাৱে মুকলি আকাশৰ তলত অকলে ঘূৰিব? পাৰেনে সেই ৪-৫ বছৰীয়া কণমানিক মাক দেউতাকে সুৰক্ষিত দিব? ক'ত পাৰিব? আমাৰ দেশ আজি ইংৰাজৰ হাতৰ পৰাহে স্বাধীন, কিন্তু দেশতে থকা নৰপিশাচবিলাকৰ পৰা আমি আজিও পৰাধীন। তেন্তে কিয় জয়গান গাম স্বাধীন ভাৰত জয় বুলি? হয় জানো এয়া স্বাধীনতাৰ অৰ্থ যুগুতি? নহয়, কেতিয়াও নহয়। যদি আমি আমাৰ সমাজত সুৰক্ষিত নহয়, তেন্তে স্বাধীনতা দিৱস মনা অৰ্থও অভিনয়। দুখ নাপাবনে সেইসকলৰ আত্মাই আজি দেশৰ দুৰৱস্থা দেখি? যিসকল মহান ত্যাগী লোকে দেশত স্বাধীনভাৱে ঘূৰিবলৈ সুখ শান্তি ঘূৰাই পাবলৈ ইংৰাজক দিছিল খেদি। হেৰৌ সেইদিনাই জয়গান গাম যিদিনা নিজকে সুৰক্ষিত বুলি গম পাম।